हेलो एवरीवन गुड मॉर्निंग সকলোকে কি খবৰ সকলোৱে আশা কৰোঁ সকলোৰে ভালে মই আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ একদম ৰাতিপুৱা এতিয়া 6টা বজাই নাই সোনকালে উঠিছোঁ বেটাৰ স্কুল আছে তাৰ টিফিন বনাবলৈ কাম আছে সেইটো কাৰণে সোনকালে উঠিব আৰু যে বৰষুণ দি আছে বাহিৰত ইমান ধুনীয়া কৰিছে নহয় আজি বতৰটো উঠিয়ে ভাল লাগিছে আৰু আমাৰ বেটাও উঠিলে গুডু এইফালে আহা हिओ आलाम लगाई थए हिओ सोनकाले उठे गुड मॉर्निंग কৈ দিয়া সবকে गुड मॉर्निंग উঠিলা উঠি ভাগিলে স্কুল বুলি ক'লে সি সোনকালে উঠে আৰু আনকি শনিবাৰ দেওবাৰ দিনাখন সি আলাম লগাই শুব বিচাৰে কাৰণ মানে কি হয় সোনকালে টোপনি নধৰে সেইকাৰণে এটা অভ্যাসে হৈ গ'ল আলাম লগাই উঠিলে সোনকালে ঠিক আছে তেনেহ'লে আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ কি দেখাব পাৰোঁ নাজানো আৰু দিনটো কি কৰোঁ কি নকৰোঁ তাকে দেখাওঁ চাই ল'ব আপোনালোকে আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিলে ঠিক আছে তেনেহ'লে এই আমাৰ গুডুৰ বেগ ৰেডি কৰি আছোঁ ই নিজে হয় নেকি তোমাক দৰকাৰেই হয় আকৌ যিখিনি বস্তু দিওঁ মই তাৰপিছত আৰু ইয়াৰ এটা পেঞ্চিল বক্সত পেঞ্চিল ফিনিছ কৰি নানে আৰু মেইন কৰ্চটোতো ফিনিছ কৰি নানে লাষ্টখিনিটো ফিনিছ কৰি নানে এনেকৈ কি কৰি থাকে আছে এতিয়া এইটো বনাব লাগিব সদায় ভাবিব লাগে মানে কি বিচনা ঠিক কৰা হৈ গ'ল ৰাতিপুৱাই যে বিচনাখন ঠিক কৰি নল'লে যে দিনটোলৈ ভাল নালাগে দেই মই সেইকাৰণে সোনকালে বিচনাখনকে ঠিক কৰি লওঁ আৰু এইবোৰ দেখিছে শুবলৈ টাইমত সদায় মানে তাৰ যিকোনো ভাল লগা গেম এটা মানে যিকোনো খিলনা এটা লৈহে বিচনাত শুব আৰু এইটো হ'ল আলামঘড়ী আৰু এইটো নোলোৱাকৈ সি কোনো দিনে টোপনি নাযায় আৰু নহয় আৰু কেতিয়াবা যদি সি আনিবলৈ পাহৰে মোকে আনিবলৈ কয় আৰু সেইদিনাখন সেইকাৰণে কৈছে মা বোলে মোৰ এই ঘড়ীটো বোলে তুমি ইয়াতে থ'ব দিছে মোক ইয়াতে থ'ব দিছে ঘড়ীটো ভালেই হৈছে বাৰু নিজে বুজি পাইছে টাইমত উঠিব লাগে স্কুল যাব লাগে বুলি ঘড়ীটো সেইকাৰণে ইয়াতে থৈছোঁ আৰু এই টেবুলখন ইমান মেচি হৈ আছে মই এতিয়া ঠিক কৰি লওঁ ঠিক আছে চাফা কৰি এইখনো এইবিলাক চব মই যোগাৰ লগাই থৈছোঁ দেই আমি কোৱাৰ্টাৰত থাকোঁ সেইকাৰণে বেছি বস্তু লোৱাও নাই যিকেইটা দৰকাৰ হয় মানে সেইকেইটাই লৈছোঁ আৰু পিছত ঘৰলৈ নিবলৈও দিগদাৰ হ'ব সেইকাৰণে মানে যেনে তেনে আছোঁ আৰু ভাতো পাতি দিছিলোঁ ৰাতিপুৱা শুই উঠিয়ে মই সোনকালে ভাতটো পাতি দিওঁ খাই বা নাখায় অকণমান হ'লেও মানে এটেপা হ'লেও খোৱা পঠিয়াওঁ কাৰণ কেলৈ আমাৰ অসমীয়া মানুহে যিমানে যি নাখাওক ভাতটোৱে মেইন ভাততে এনাৰ্জি পায় বুলি মই ভাবোঁ কাৰণ আমি সৰুৰ পৰাই ভাতেই খাইছোঁ মায়েও আগতে স্কুল গ'লে মানে ভাত নোখোৱাকৈ কেতিয়াও স্কুল যাবই নিদিয়ে সেইকাৰণে মই তাকো ৰাতিপুৱা অকণমান ভাত খুৱাবলৈ চেষ্টা কৰোঁ কি খাবলৈ মন নকৰে হ'লেও অভ্যাসটো কৰাইছোঁ ঠিক আছে তেনেহ'লে দেখাই যাম ভিডিঅ'টো শেষলৈকে চাই যাব আমাৰ ল'ৰাটো গা ধুই আহিলে দেই গা ধুলা ৰেডি হ'বা এতিয়া ঠিক আছে এয়া তাৰ ৰাতিপুৱা ভাত আলু আৰু ভাতত বাই গুডু বাই বাই ভালকৈ থাকিবা দেই স্কুলত যোৱা পাপা গ'লে স্কুলত উৎপাত নকৰিবাগৈ দেই বাই বাই স্কুললৈ ওলাই এতিয়া মোৰ কাম দৰ্জা চৰ্জা বন্ধ কৰি এইবোৰ চাওকচোন কি কৰি থৈছোঁ ৰাতি কাপোৰ ধুইছিলোঁ কাপোৰবোৰ এতিয়া শুকাই আছে বাৰু কিছুমানবোৰ হ'লেও আধা ৰাতিতে ফেনখন বন্ধ কৰি দিলে সেইটো কাৰণে মানে কিছুমানবোৰ শুকোৱা নাই আজিতো বাহিৰত শুকুৱাব নোৱাৰোঁ ডাৱৰী আৰু মেচিনত আৰু কাপোৰ আছেই ঠিক আছে এইবিলাক মই ঠিক কৰি লওঁ তাৰপিছত লগ পাইছোঁ আপোনালোকক আজি দিনটো তলত গৈছে লোৱা এয়া মাজে আনিলে সৰু মাছ এতিয়া মোৰ কাম বাহিৰে আকৌ চাফা কৰিব লাগিব চাফা কৰি মেলি আৰু বনাম কি বনাম ভাবিছোঁ মাছ পাতত দি খাবলৈ মন গৈ আছে কাৰণে মোৰ লগত ইয়াতো আমাৰ অকণমান নেমু নাপায় বাৰু হ'লেও আৰু নেমু দি খাম আৰু ঠিক আছে আকৌ কলপাতো আনিব লাগিব ঠিক আছে মই চাফা কৰি লওঁ
গা পা ধুই আজৰি আৰু কিবা এটা খাম নে নাখাম জানো, খাবলৈ মন যোৱা নাই। তাৰপিছত এতিয়া খানা বনাম আৰু চাই থাকিব ভিডিঅ'টো। খানা বনাম মানে কলপাত এখন কাটি আনিব লাগিব। কলপাত সৰু মাছ আছিলে যে তাতে মাছ পাতত দি খাম বুলি ভাবিছোঁ। কলপাত কাটিব যাব লাগিব, পাওঁ নে নাপাওঁ। আছে পিছফালে বাৰু এজোপা। তেনেহ'লে এতিয়া মই যাওঁ কিচেনলৈ, ৰেডি কৰি ল'ব লাগিব চববোৰ। ৰাতিলৈ সঁচাকৈ আজি ইমান ভাল লাগি থকা নাই মোৰ। মই এতিয়া কেমেৰাটো ইফাল ইফাল হ'লে মুখখন কাটাই খাই যায়। গাড়ীখন এনেকৈ জ্বলাই থ'ব নেকি বাৰু, নুঠলে নেকি? কলপাতৰ অভাৱ নাই বাৰু, আছে কাটি গছবোৰ। ওপৰত আৰু ভয় লাগে মোৰ, ইয়াত বহুত ডাঙৰ ডাঙৰ সাপ লাগে। আৰু এইখন আমাৰ গাৰ্ডেনখন। আগতে ধেৰ চব্জি আছিলে, ঘৰলৈ ছুটি গ'লোঁ, তাৰপিছত আৰু একো নাই। এইবোৰ লাই শাক দিছিলা নেকি? ইয়াত লাই শাক ওলাইছে দেখোন। মই যে ভাবিছিলোঁ কিবা বন ওলাইছে নেকি কালি। বেঙেনা যে যোৱা বছৰ বহুত খালোঁ, এইবাৰ নাই। টাইম নাপায়, ব'লা। এইবোৰ কলগছ, এয়া কল দুঠুবা লাগি আছে। এটা ৰাতি খাব পাৰিম কল। দুঠুবা কল লাগি আছে, কাঁচকল। খাব পাৰি দেই। এইখনে ভাল আছিলে মাজৰখন। কলপাতৰ অভাৱ নাই বাৰু, কলপাত আছে। নৰসিংহ সৰু ভাল আকৌ গুটিবিলাক সেয়া ওলাইছে সৰু সৰু। হোৱা নাই মানে উলটোৱাই নাই, মই এনেকৈ ৰাখি থৈছোঁ। তো একেবাৰে এটা ছাইড সিজি ল'ব দিছোঁ আৰু পুৰিয়ে যায় এখন। এয়া পাতত দিয়া মাছটো হ'ল নিচিনা লাগিছে, হ'ল চাগে আৰু বহুত টাইম হ'ল। দুইফালে
সিজিলে নেকি আৰু সিজিলে চাগে ভিতৰত কি হৈ আছে এতিয়া গম নাপাওঁ ন আন্দাজ মতে মোৰ এনেকুৱা লাগিছে সিজিলে এতিয়া অফ কৰি দিম এনেকৈ থাকিব ঠাণ্ডা হ'ব দিম তাৰপিছতে দিম নাই নহ'লে আৰু 5 মিনিট থাকক নহ'লে আকৌ নিসিজিলে মানে আকৌ বনাবলৈ মানে এইটো মোৰ সাধ্য নাই আৰু আকৌ যে পেকিং মানে মেৰিয়াই মেলি আকৌ বনাম সেইকাৰণে আৰু 5 মিনিট পাছত চাম বগা বগা হৈ আছে কিন্তু হিচাপে সিজিলে দেই একো দিয়া নাই আৰু কিন্তু বগা নহ'ব নমস্কাৰ সকলোকে মই এই ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ মঙলবাৰে আৰম্ভ কৰিছিলোঁ আজি হ'ল দেওবাৰ মই আৰু ভিডিঅ'টো সেইদিনাখন শেষ কৰিবলৈও নহ'ল আৰু তাৰপিছত মই ভিডিঅ' কণ্টিনিউ কৰিবলৈও নহ'ল সেইদিনাখন মঙলবাৰ দিনাখন মোৰ হাজবেণ্ডৰ এক্সিডেণ্ট হৈছে আৰু তেওঁ এতিয়াও হস্পিটেলতে আছে এডমিট হৈ আছে তেওঁ ৰিলিজ দিয়া নাই ভৰিত দুখ পাইছে হাতত দুখ পাইছে ভৰিত অলপ বেছিকৈ দুখ পাইছে আচলতে মই ভিডিঅ' দিয়া কথা নাছিলে মই সেইখিনি ভিডিঅ' দিম বুলি ভবা নাই কিন্তু হাজবেণ্ডে মোক বহুত জোৰ কৰিছে তেওঁ কৈছে তুমি ভিডিঅ'খিনি সেইদিনা ভিডিঅ' কৰিছিলা তুমি ভিডিঅ'টো দিয়া এডিট কৰা দিয়া আৰু কথাটো কৈ দিবা আৰু কি কাৰণে তুমি শেষ কৰিব নোৱাৰিলা সেইকাৰণে মই এই ভিডিঅ'টো কৰিছোঁ আপোনালোকলৈ বুলি সেইদিনাখন কেইটা বাজিছে 1:30মান বজাত 1:35 স্কুল ছুটি হয় তেওঁ 1:30মান বজাতে হৈছে এক্সিডেণ্টটো মোক ফোন আহিছে মোলৈ ফোন আহিছে বেলেগে ফোন কৰিছে বেলেগৰ মানে তেওঁৰ ফোনৰ পৰাই ফোন কৰিছে বেলেগে কথা পাতিছে এক্সিডেণ্ট হৈছে বুলি তাৰপিছত আৰু মই হস্পিটেল গৈছোঁ তেওঁক হস্পিটেলত এডমিট কৰাব বুলি মই ভবা নাছিলোঁ কৈছিলে চবেই কমকৈ দুখ পাইছে কিন্তু যেতিয়া মানে দেখিছোঁ যে তেওঁ বহুত দুখ পাইছে ভৰিত চিলাবলগীয়া হ'ল আৰু এতিয়া তেওঁক প্লাষ্টাৰ কৰিও থৈছে সেইটো কাৰণে তেওঁক এডমিট কৰিবলগীয়া হ'ল এতিয়া আৰু আমি দুটা কোৱাৰ্টাৰত অকলে আছোঁ ভিডিঅ'টো সঁচাকৈ দিবলৈ অকণো মন নাই তেওঁৰ কাৰণে ভিডিঅ'টো মই বনাইছোঁ আৰু আপোনালোককো জনাই দিছোঁ সেইটোৱে আৰু এক্সিডেণ্টটো কেনেকৈ হ'ল সেইটো জনাবলৈ নহ'লে সেইটো কৈ দিছোঁ এক্সিডেণ্টটো হৈছিলে তাত মানে বহুতখিনি কুকুৰ ওলাইছিলে বুলি কৈছে মানে তেওঁ ইয়াৰ কাৰণে দেৰি হৈছে বুলি লৰালৰিকৈ গৈছিলে আৰু তাতে মানে কুকুৰ এখিনি আছিলে বোলে তাৰপৰা কুকুৰখিনি আছিলে তেওঁ ভাবিছিলে মই পাৰ হৈ যাব পাৰিম বুলি আৰু কুকুৰৰ কোনো মানে ঘপককৈ ওলাই দিয়ে বেলেগ জন্তুবোৰ বাৰু অকণমান লাহে ধীৰে আহিলেও কুকুৰ মানে ঘপককৈ আহি দিয়ে তেওঁ ভাবিছিলে মই পাৰ হৈ যাব পাৰিম বুলি তাৰপিছত পাৰ হওঁতেই মানে ডাঙৰ চাইজৰ কুকুৰ এটা আহি একদম আগফালে স্কুটিখনতে সোমাই দিলেহি মানে তাৰপিছত তেওঁ এনেকৈ ব্ৰেক মাৰোঁতে কেনেকৈ পৰিলেগে বাকীখিনি তেওঁহে ভালকৈ ক'ব পাৰিব এতিয়াতো মই যেনেকৈ আৰু বেলেগ মানুহবোৰে যেনেকৈ কৈছে তাত ডিউটিও আছিলে বোলে তেওঁলোকে যেনেকৈ কৈছে ময়ো সেই তেনেকৈ বুলিয়ে ভাবিছোঁ কুকুৰ ওলাই দিলে আৰু ঘপককৈ মানে স্কুটিখনত কুকুৰটো আহি সোমাই দিলে তেওঁ মানে সোমাই দিয়াৰ লগে লগে ব্ৰেক মাৰি দিলে ব্ৰেক মাৰোঁতেই তেওঁ গৈ পিনে পৰিলেগৈ আচলতে সেই হেলমেট পিন্ধাৰ কাৰণে মুখত চুখত ক'তো দুখ পোৱা নাই বাকী চেণ্ডেল পিন্ধিছিলে কাৰণেহে তাত বেছিকৈ দুখ পালে যেন লাগিছে মোৰ জোতাযোৰ পিন্ধি যোৱা হ'লে চাগে ইমান দুখ নাপালে হ'লে এতিয়া তেওঁ এডমিট তাতে হৈ আছে আৰু থাকিব লাগিব কেইদিনমান সোনকালেতো ভাল মানে যেতিয়ালৈকে খোজকাঢ়িব নোৱাৰে তেতিয়ালৈকেতো ঘৰলৈ নপঠিয়াই দিগদাৰ হ'ব ঘৰলৈ পঠিয়ালে সেইটো কাৰণে তাতে ট্ৰিটমেণ্টো কৰি আছে যে সেইকাৰণে একেবাৰে অলপ খোজ কাঢ়িব পৰা হ'লেহে ছুটি দিব এতিয়ালৈতো একো কথা কোৱাই নাই ছুটি দিয়া কাৰণ খোজ কাঢ়িবই পৰা নাই তেওঁ ভৰিটো নমাবই নোৱাৰে একদম টানি ধৰে বোলে চিঞৰি যায় বিষত একদম ইমানেই বিষায় এতিয়া পেইন ক্লিয়াৰ দিছে হ'লেওতো ইমান নিদিয়ে আৰু বেছিকৈ লোৱাও ভাল নহয় সেয়াই আৰু ভিডিঅ'টো আচলতে তেওঁৰ কাৰণেহে বেছি মই দিছোঁ আৰু কথাখিনি কৈছোঁ তেওঁৰ ভিডিঅ'টো দিবলৈ ক'লে যেতিয়া আগৰ ভিডিঅ'খিনি আছে বাৰু সেইখিনি মই এডিট কৰিও থৈছিলোঁ লগতে এইটো দি দিম আৰু লগতে এড কৰি দিম ঠিক আছে তেনেহ'লে ভিডিঅ'টো চাব আপোনালোকে মই তেওঁৰ ফটো এখন লগাই দিম বাৰু ছাইডত ঠিক আছে গুডু বাই তেনেহ'লে কৈ দিয়া আমি ৰাতি ভিডিঅ'টো কৰি আছোঁ গুডুৱেটো পঢ়ি আছিলে এতিয়া তাৰ টোপনিও লাগিছে বোলে কাইলৈতো শনিবাৰ হয় স্কুল বন্ধ ন স্কুল বন্ধ কাইলৈ আমি আকৌ যাম পাপাক লগ কৰিবলৈ ন খালি ইয়াৰ যাম কেতিয়াকে গুচি যাম ক'লে কানপুৰৰ পৰা ক'লে বৰপথাৰ যাব লাগে তাক সোনকালে ইয়াত থাকি ইমান ভাল পোৱা নাই সি ন কেলে ভাল পোৱা নাই ইমান বেয়া খালি শ্বপিং মলটো আছে
ঘৰতে যাবলৈ মন গৈ আছে। সি সদায় কৈ থাকে ইয়াৰ পৰা কেতিয়া যাম, তোমাৰ স্কুল আৰম্ভ হৈ গ'ল, ইয়াৰ পৰা কেনেকৈ যাম আকৌ, স্কুলটো হৈ গৈছে নহয়। এতিয়া দেখোন ছুটি গৈ আহিছোঁহে, চুলিখিনি এৰি দিয়া। এতিয়া ছুটি গৈ আহিছোঁহে আমি, ককা আইতা খুৰা চবৰ লগতে মিলি আহিলোঁ, আকৌ যাব লাগেনে? কালৈ বেছিকৈ মনত পৰিছে? এনানো ককা আৰু আইতা আৰু বৰ্তা আৰু খুৰাৰ কাৰণে ককা সেইবোৰ কাৰণে মনত পৰিছে। সেইবোৰ কাৰণে মনত পৰিছে। অঁ, কথা পাতিয়ে দেখা দেখোন ককা খুৰা আইতাৰ লগত, এনাইৰ লগতো পাতি থাকা, চবৰ লগতে পাতি থাকা দেখোন। ককাৰ পৰা আজি কথা পাতিব নোৱাৰিলোঁ। অঁ, কালি পাতিবা, কালি এতিয়া ৰাতি হ'ল, ককা শুলে চাগে আৰু, হয় নাই? যাম আৰু তোমাৰ পঢ়া শেষ হ'লে যাম দেই। এতিয়া পাপা সোনকালে আহিব লাগে আৰু ঘৰলৈ ন, ভাল হয়। আজি গৈছিলা নেকি পাপা ওচৰত? গৈছিলোঁ। কেনেকুৱা দেখিলা পাপা? হালতটো বৰ খাৰাপ দেই, একদম তেজ চেজ ওলাই আছিলে। আজি আগতকৈ অকণমান আজি ভাল পাইছে ন, হয় নাই? আজি হুইল চেয়াৰখন অকণমান নিজে চলাব পাৰিছে ন? ভাল হৈ যাব দিয়া, একো নহয়, হয় নাই? ভাল হৈ যাব ন, আকৌ আহি যাব ঘৰলৈ। আকৌ আহি যাব। আমি আকৌ যাম, সদায় যাম চাবলৈ ন? কালিও যাম, পৰহি যাম, তাৰপিছত আকৌ মানডে তুমি স্কুলৰ পৰা অহাৰ পিছত যাম। ঠিক আছে তেনেহ'লে, ভিডিঅ'টো বহুত দীঘল হৈ যাব এতিয়া। গুড নাইট কৈ দিয়া চবকে, বাই বাই, গুড নাইট। বাই বাই, গুড নাইট।